হেল্ল' নমস্কাৰ বন্ধুসকল আজি আমি কথা পাতিম জিডিপিৰ ওপৰত জিডিপি কি হয় আৰু ইয়াক কেনেকৈ ক্যালকুলেট কৰে যদি আপুনিও নাজানে যে জিডিপি কি হয় আৰু ইয়াক কেনেকৈ ক্যালকুলেট কৰে তেন্তে ভিডিওটো শেষলৈ চাওক বন্ধুসকল আপোনালোকে বহুতবাৰ পেপাৰে পত্ৰই অথবা নিউজত প্ৰায় পঢ়ে আৰু চাই যে এইবাৰ আমাৰ দেশৰ জিডিপি ইমান বাঢ়িলে অথবা ইমান কমিলে আৰু তেতিয়া আপোনালোকৰ মনত এইটো প্ৰশ্ন নিশ্চয় আহে যে এই জিডিপিটোনো কি বস্তু তেন্তে আপোনালোকক কৈ দিও যে জিডিপি মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে যিকোনো এটা নিৰ্ধাৰিত সময়ত যেনে এবছৰত এখন দেশ অথবা অৰ্থব্যৱস্থাত তৈয়াৰ হোৱা উৎপাদন আৰু সেৱাক যদি মিলাই দিয়া হয় আৰু তাৰ মূল্য মাৰ্কেটৰ হিচাপত লগাই দিয়া যায় তেন্তে হেইটোকে সেইখন দেশ অথবা অৰ্থব্যৱস্থাৰ জিডিপি অৰ্থাৎ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি কোৱা হ'ব মানে এবছৰ বা এটা কোৱাৰ্টাৰত এখন দেশত যিমান প্ৰডাকচন হৈছে তাকে জিডিপি বুলি কোৱা হ'ব কৈ দিও যে জিডিপিক অৰ্থব্যৱস্থাৰ সূচক বুলিও কোৱা হয় কিয়নো ইয়াৰ দ্বাৰা মাৰ্কেটত হৈ থকা কাৰোবাৰৰ গতিটো গম পোৱা যায় বন্ধুসকল জিডিপি মুখ্যকৈ তিনিটা বস্তুৰ ওপৰত নিৰ্ভৰশীল হয় প্ৰথম কৃষি দ্বিতীয় উদ্যোগ আৰু তৃতীয় সেৱা মানে সাৰ্ভিসেছ আৰু এই তিনিটা দিশত উৎপাদন বঢ়া বা কমাৰ এভাৰেজ মানে গড়ৰ ওপৰত জিডিপি নিৰ্ভৰশীল বন্ধুসকল জিডিপিত মাত্ৰ ঘৰুৱা মানে ডমেষ্টিক সামগ্ৰীহে হিচাপত লয় মানে যিবোৰ বস্তু আমাৰ দেশত বনোৱা হৈছে মাত্ৰ তাৰ ভ্যালুকহে জিডিপিত সন্নিৱিষ্ট কৰা হ'ব যেনে ধৰি লওক যিকোনো এটা সামগ্ৰী ভাৰতত তৈয়াৰ হৈছে আৰু হেইটো ভাৰত বা অন্য দেশত বিক্ৰী হৈছে তেন্তে হেইটোক জিডিপিত সন্নিৱিষ্ট কৰা হ'ব আকৌ যদি বেলেগ এটা সামগ্ৰী বাহিৰা দেশত তৈয়াৰ হৈছে আৰু ভাৰতত আহি বিক্ৰী হৈছে তেন্তে তাক জিডিপিত সন্নিৱিষ্ট কৰা নহব যিকোনো দেশ এখনৰ অৰ্থব্যৱস্থা কেনেকুৱা হেইটো জানিব পৰা সহজ উপায়টোৱে হৈছে এই জিডিপি কোনো এখন দেশৰ জিডিপি কেনেকৈ নিৰ্ধাৰিত কৰা হয় এইটো যদি আমি একেবাৰে সহজ ভাষাত জানিব বিচাৰো ধৰি লওক যে এখন দেশত এবছৰত 1000খন বাইক তৈয়াৰ হৈছে আৰু বাইকৰ মাৰ্কেট ভ্যালু 1 লাখ টকা তেন্তে 1000 * 1 লাখ ইকুৱেল টু 10 কোটি হ'ব 10 কোটিটো সেইখন দেশৰ জিডিপি কিন্তু আপোনালোকক কৈ দিও যে জিডিপি নিৰ্ধাৰণ কৰাৰ ফৰ্মুলাটো অকনমান বেলেগ জিডিপি ইকুৱেল টু কনজাম্পশন প্লাস ইনভেষ্টমেন্ট প্লাস গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰ প্লাস এক্সপোৰ্ট মাইনাস ইম্পোৰ্ট মানে আমি যদি ধৰি লওঁ কনজাম্পশন 1000 টকা ইনভেষ্টমেন্ট 1000 টকা আৰু গভৰ্ণমেণ্ট এক্সপেন্ডিচাৰো 1000 টকা আকৌ এক্সপোৰ্ট ইম্পোৰ্ট 1000 টকা তেন্তে আমাৰ জিডিপি হ'ব 3000 টকা কিয়নো জিডিপি ক্যালকুলেশন কৰাৰ সময়ত এক্সপোৰ্টৰ পৰা ইম্পোৰ্টখিনি মাইনাস কৰি দিয়া হয় এতিয়া আমি জানো আহক জিডিপি ক্যালকুলেশন কিয় কৰা হয় বন্ধুসকল জিডিপিয়ে যিকোনো দেশ এখনৰ ইকোনমিক্যাল হেলথৰ বিষয়ে জনায় জিডিপি এনেকুৱা এটা সংখ্যা যিয়ে নেকি সূচায় যে যিকোনো দেশ এখনৰ আৰ্থিক অৱস্থা কেনেকুৱা আকৌ এটা কথা মনত ৰাখিব যে জিডিপি এটা নিশ্চিত সময়ৰ বাবেহে ক্যালকুলেট কৰা হয় জিডিপি ক্যালকুলেট কৰাৰ পিছত যিটো সংখ্যা আহে হেইটোৰ পৰা বেলেগ বেলেগ দেশৰ তুলনা কৰা যায় আৰু তাৰ পৰাই গম পোৱা যায় যে অন্য দেশৰ তুলনাত আমাৰ দেশৰ আৰ্থিক অৱস্থা কেনেকুৱা আহক এতিয়া আমি জানো যে দেশ এখনৰ জিডিপি কেনেকৈ বাঢ়ে বন্ধুসকল যিকোনো দেশ এখনৰ জিডিপি তেতিয়াহে বাঢ়িব যেতিয়া সেইখন দেশৰ উৎপাদিত সামগ্ৰী অন্য দেশৰ লগতে নিজৰ দেশৰ নাগৰিকেও ক্ৰয় কৰিবলৈ ল'ব যেনেকুৱাকৈ ধৰি লওক আপুনি ভাৰতত থাকি বা অন্য দেশত থাকি ভাৰতত তৈয়াৰী সামগ্ৰী কিনিলে ভাৰতত জিডিপি বাঢ়িব আকৌ অন্য হাতে যদি আপুনি ভাৰতত থাকি আমেৰিকাত তৈয়াৰী সামগ্ৰী কিনে তেন্তে আমেৰিকাৰ জিডিপি বাঢ়িব বন্ধুসকল জিডিপিৰ প্ৰথম ব্যৱহাৰ আমেৰিকাৰ এজন অৰ্থশাস্ত্ৰী সাইমন কুজলেটে 1935 পৰা 1946 ভিতৰত আমেৰিকাৰ অৰ্থব্যৱস্থা জুখিবলৈ ব্যৱহাৰ কৰিছিল সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ ফলত দেশৰ অৰ্থব্যৱস্থাৰ অৱস্থা কি হৈছে হেইটো চোৱাত আমেৰিকাক জিডিপিয়ে বহুত সহায় কৰিছিল আৰু তাৰ পিছৰে পৰা ইন্টাৰনেশ্যনেল লেভেলত 20 বছৰৰ ভিতৰত সকলো দেশে নিজৰ নিজৰ অৰ্থব্যৱস্থা জিডিপিৰে জুখিবলৈ আৰম্ভ কৰিলে আমাৰ মৰমৰ ভাৰতবৰ্ষতো 1950ৰ পিছৰ পৰা জিডিপিৰে অৰ্থব্যৱস্থাৰ জুখিব আৰম্ভ কৰিছিল যদি এই ভিডিওটো ভাল বুলি বিবেচনা কৰিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেকুৱা ভিডিও অসমীয়াত পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব